आं अनजिमा मोसाहारि Bkwac आरो आसाम एग्रिकालचार इउनिभारसिटिनि गेजेराव सावरायलायदों। थांनाय समबार 27 खालार खालि आसाम आबाद मुलुगसोलोंसालिनि कनफारेन्स हलाव Bkwac आरो आसाम एग्रिकालचार इउनिभारसिटि जरहाटनि जथायै कनसाल्टेटिभ मीट अन एग्रिकालचार बेस्ड सस्टेनेबल लाइवलीहुड जेनेरेशन फर रूरल यूथ ऑफ Bkwac नि सायाव आसाम एग्रिकालचार इउनिभारसिटिनि ऑडिटोरियम हलाव मोनसे मेहेरगोनाङै हाबाफारि जानानै थाङो। सावरायनाय हाबाफारिखौ Bkwac नि आबाद बिफाननि EM प्रदीप सरगियारिया बरा बिबुंथि होयो। बे मेहेरगोनां हाबाफारियाव गाहाय आलासि महरै बाहागो लायो इउनिभारसिटिनि VCDR बिमल चन्द्रन डेका, Bkwac नि CM मेहिनीश्वर बसुमतारी, चेयरमैन गाम्बारु मोसाहारि, डिपुटी CM रमियो नार्जारी, लोगोसे इउनिभारसिटिनि गुबुन गुबुन बिफाननि डाइरेक्टर आरो बिबुंगोराफोरजों लोगोसे आसामनि मोनफ्रोमबो जिल्ला KVK नि हेड ससाइटि Bkwac नि गासै EM आरो गोबां आबादारिफोरा आदिर जितु अनुष्ठान হৈছে মই এইটোক ঐতিহাসিক এটা অনুষ্ঠান বুলি কম আদি অসমৰ কাৰণে বা অসম কৃষি বিশ্ববিদ্যালয়ৰ কাৰণে কাৰণ অসমত 10খন এনেকুৱা অটোনমাস কাউন্সিল আছে যদিও প্ৰথমবাৰৰ কাৰণে অটোনমাস কাউন্সিল মানে যেটো বড়ো কছাৰী ওয়েলফেয়ার অটোনমাস কাউন্সিল তেখেতসকল আগবাঢ়ি আহিছে সক্ৰিয়ভাৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত দিহা পৰামৰ্শ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত জ্ঞান বিজ্ঞান তথা উদ্ভাৱনবিলাক মানে পথাৰলৈ লৈ গৈ অসমৰ যিখিনি কৃষক বিশেষকৈ যিটো তেখেতসকলে যিখিনি কৃষকক ৰিপ্ৰেজেণ্ট কৰিছে প্ৰতিনিধিত্ব কৰিছে সেই কৃষকখিনিৰ যিটো মানদণ্ড সেইখিনি উন্নত কৰিব খুজিছে তেখেতসকলৰ লগত থকা যিখিনি যুৱক যুৱতীসকলক আত্মসংস্থাপনৰ সুবিধা কৰি দিব খুজিছে কৃষিৰ যোগেদি গতিকে মুঠতে ক'ব গ'লে আজিৰ যিটো মানে এইটো আমাৰ অনুষ্ঠান হৈছে যিটো ইণ্টাৰেক্টিভ মিট হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলৰ এইটো এটা ঐতিহাসিক পদক্ষেপ এইটো হৈছে প্ৰথম আজি ইনিচিয়েটিভ বুলি কৈছোঁ মই ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ আমাৰ ইণ্টাৰেক্টিভ মিট হ'ব আজি যিটো ইণ্টাৰেক্টিভ মিটত আমি সিদ্ধান্ত ল'বলৈ যত্ন কৰিছোঁ কি ধৰণৰ বিষয়বস্তু লৈ কি ধৰণৰ বিষয় আগবঢ়াই নি আমি অসমৰ এই যি অঞ্চলৰ মানে বড়ো BTC এৰিয়াৰ বাহিৰত থকা যিখিনি বড়ো জনগোষ্ঠীৰ মানুহ আছে তেখেতসকলৰ কৃষিৰ যোগেদি কি ধৰণৰ উন্নতি কৰিব পাৰি সেই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিছোঁ আৰু বিভিন্ন বিষয়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো এটা মই ভাবোঁ ঐতিহাসিক হ'ব আৰু এটা কথা মই ক'ব খুজিছোঁ যে এইটো ধৰণে কোনো এতিয়ালৈকে কিন্তু এনেকৈ সক্ৰিয় সহযোগ বিচাৰি অহা নাই কোনো আগতে কাউন্সিলে গতিকে প্ৰথমবাৰৰ কাৰণে আহিছে আৰু তেখেতসকলক এই যিটো মানে সহযোগিতাৰ কাৰণে তেখেতসকলক ধন্যবাদৰ পাত্ৰ মই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ যি বোৰ্ড ৰুম ইয়াত বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল আৰু ডাইৰেক্টৰেট অফ এক্সটেনশ্যন এডুকেশ্যন আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট আমাৰ যুটীয়া উদ্যোগত এটা কনসালটেটিভ মিট অন এগ্ৰিকালচাৰ বেছ সাষ্টেইনেবল লাইভলিহুড জেনেৰেশ্যন ফৰ ৰুৰেল ইউথ আণ্ডাৰ দি এডমিনিষ্ট্ৰেশ্যন অফ বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল আসাম আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমাৰ ইনাগুৰেল সেশনত মাননীয় ভাইস চেঞ্চেলৰ ডক্টৰ বিদ্যুৎ চন্দন ডেকা ডাঙৰীয়াই আমাৰ ইনাগুৰেল সেশনত উপস্থিত আছিলে লগতে ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যনৰ মুৰব্বী মানে ডাইৰেক্টৰ ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক ডাঙৰীয়া তেখেতসকলে আছিলে আৰু আমাৰ কাউন্সিলৰ চিফ ডেপুটি চিফ মাননীয় অধ্যক্ষ ডাঙৰীয়াসকল আৰু আমাৰ সকলোবোৰ EM আজিৰ এই আলোচনাত মানে আমি অংশগ্ৰহণ কৰিছোঁ আলোচনাত ভাগ লৈছোঁ ইয়াত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰায়বোৰ যিমান সংখ্যক আছে সকলোবোৰ ইয়াত মাতা হৈছিল তেখেতসকলে ভাগ লৈছে আজি এক্সপাৰ্টসকলৰ পৰা মানে ৰিচোৰ্চ পাৰ্চনসকলৰ পৰা যিবোৰ টপিক প্ৰায় কি কয় 9টা টপিকত আমি আলোচনা চলাইছোঁ এই 9টা টপিকত 9টা যি বিষয়বস্তুৰ ওপৰত যি বিশদভাৱে আমাৰ ৰেসপেক্টিভ ৰিচোৰ্চ পাৰ্চনসকলে যি দাঙি ধৰিছে মই ভাবোঁ আহি থকা দিনবোৰত বড়ো কছাৰী কল্যাণ সাহিত্য শাখাৰ পৰিষদৰ কাৰণে ৰাইজৰ ওচৰৰে একেলগে কাম কৰিবৰ কাৰণে আমাৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত আমাৰ যিবিলাক কৰণীয় কাম বিশেষকৈ কৃষি
কৃষি ভিত্তিক যিবিলাক মানে কাম কৰিবলগীয়া আছে চৰকাৰে যিবিলাক মানে আঁচনি লোৱাটো বিচাৰে লগতে ৰাইজে যিবোৰ আঁচনি বিচাৰে ইয়াক আমাৰ বড়ো কছাৰী কল্যাণ সাহিত্য সাথী পৰিষদৰ পৰা আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আজি দুটা পক্ষৰ মাজত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট আৰু বড়ো কছাৰী কল্যাণ সাহিত্য সাথী পৰিষদৰ পৰা কেনেকৈ মেমৰেণ্ডাম সেটেলমেণ্ট কৰিব পাৰোঁ আৰু আমি আলোচনা চলাইছোঁ আহি থকা দিনবোৰত এটাৰ পিছত এটা আমি ঠিক কৰি ল'ব পাৰিম নিশ্চয় বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যে এডমিনিষ্ট্ৰেটিভ জুৰিডিকশ্যন ইয়াত যিমানবোৰ বড়ো আৰু ওচৰ চুবুৰীয়া আমাৰ ৰাইজ আছে নিশ্চয় এই আলোচনাটো তেখেতসকলে मासिगिरि डक्टर गाम्बारु मोसाहारि जोंनि डिपुटि चिफ रमिय' नार्जारि बिथां लोगोसे जोंनि साफ्रोमबो इएम बिथांमोना नैबेयाव बाहागो लादों बेनि लोगोसे बर' कछारी गाव हायुङारि खुंथाय ओनसोलनि बा आउटसाइड 6 शिड्युल आसामनि जायफोर कृषि बिगियान केन्द्र दङ बेनि गासैबो बेनि हेड आरो साइन्टिस्ट बिथांमोनाबो फैदों आरो जों बे ओनसोलफोराव जों इयुननि समाव आबाद बिथिंखौ बोरै जों जौगाहोनो हायो आरो बिथांजों जों जथायै बोरै खामानि मावनो हायो बेफोरनि बाथ्रा जे बेहाय रायलायनाय जादों आं मिजिंथियो बेयो मोनसे बर' हारिनि थाखाय मोनसे जारिमिन आरो बिथांमोनाबो भाइस चेन्सेलर बिथाङाबो बुंदों दिनै आसामाव मुन जि अट'नमास काउन्सिल दङब्लाबो दिनैसिम बिसिम आवगायबोआखैमोन बेबादि हाबाफारिफोरखौ लानानै खिन्थु जोंनि बर' कछारी काउन्सिला बिथांमोननि जारिमिनाव जों गिबिसिन फैदों आं मिजिंथियो बिनि गेजेरजों जोङो गोनोखोआरि बिथिंजों आबाद मावनायनि बेलायाव नैबे रायलायनायनि गेजेरजों उननि समाव जों आवगायनो हागोन होननानै आं मोनसे फोथायनाय दं आरो आंबो बे आबाद बिफाननि सासे मावफुं सोद्रोमा हिसाबै बे खामानिखौ मावफानो मोननानै आं गावखौनो मोनसे जारिमिन आरो गोजोननाय मोनसे आं मोनदों आरो मिजिंथियो उननि समफोराव जोङो बिदिनो आवगायलांबाय थानो हागोन